হাই গাইজ সকলোকে আমাৰ ইউটিউব চেনেল নমস্কাৰ। যিহেতু আজি বালিঘাটৰ সভা সেইবাবে ভাবিছিলোঁ আমি যাম বুলি, কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰোঁ ৰ'ব। মানে আমাৰ বিয়া আহি আছে মামাহঁতৰ, আৰু কালি মনসা পূজাও আছে, সেয়ে মানে আজি যাব নোৱাৰিম। কিন্তু হিৰকে যাব, এইটো হিৰক পূৰা ৰেডি আছে। হিৰক, ৰক্তিম দা আৰু মোৰ লগত আছোঁ হৰিপ যাব। ইয়াতে যাই কিনে ভিডিঅ' চিডিঅ' বনাব আৰু তাতে আজি মোক মিছ কৰিব আৰু উপায় নাই, একো নাই। কালি লগ পাম, কিন্তু কালি মনসা পূজাত লগ পাব পূৰা। আৰু এতিয়া সভাখন দেখাব আৰু এটা আইডিয়া দিয়া হয়, এই গোটেইখিনি হিৰকে দেখাব। তেনে হিৰক পূৰা ৰেডি না? পূৰা ৰেডি। কিন্তু মোক মিছ কৰিব নাই, কালি যাম। গোটেইখিনি দেখাম। আৰু কি বুলি কয়, এতিয়া মই বাই বাই আছে ন মামাহঁতৰ, আৰু বিয়া হৈছে যে গৈছিলোঁ ফাৰ্ষ্ট ভিডিঅ'টোত, সেইটো আৰু যাম এইবাৰ যাম, পূৰা বিয়া দেখাম আপোনালোকক। চ' মই এতিয়ালৈ বাই বাই, কিন্তু ভিডিঅ' কণ্টিনিউ হৈ থাকিব, হিৰকে দেখাব। মোবাইল কেমেৰাটো আহি গ'ল মোৰ তাত। জাষ্ট বালিঘাট সভাত আহি পাইছোঁ, এতিয়া অংশুমানটো নাই। মই আপোনালোকক বালিঘাট সভা দেখাই আছোঁ ৰ'ব। আৰু ইয়াৰ পৰা আৰম্ভ হৈছে আপোনাৰ মেইন যোনখন গেট, ইয়াৰ পৰা আৰম্ভ হৈছে আপোনাৰ ভিতৰত আৰু আছে দেখাই আছোঁ। আৰু এইখন হ'ল ভিতৰৰ ভাগ, বহুত মানুহ। আৰু এতিয়া মানে মই বেছিক কনচেপ্ট কি মানে কৈ দিওঁ। প্ৰথমতে ইয়াত আইডিয়া দিব লাগিব, চাকি দিব লাগিব, আৰু তাৰপিছত আপোনালোকক মই মেলাবোৰ দেখাই আছোঁ ৰ'ব। আৰু এইখন হৈছে আপোনাৰ মানে গোপাল মন্দিৰৰ মুখ্য দুৱাৰ। এইখন এই নখৰ আৰু এনেদৰে আপোনাৰ চাকি থুপ লৈ গৈছে। এতিয়া মই জানো মাননীয় দেৱেন্দ্ৰ আপুনি সমূহ ভিতৰত কি আছে মানুহে আপোনাক বিচাৰি পোৱা নাই। আপুনি অনুগ্ৰহ কৰি বাহিৰত আহি জীৱন আপুনি জীৱন কৰি আহিব। আৰু ভিতৰত চাকি দিয়া হৈ গ'ল। এতিয়া যোনটো আইডিয়াখন আছে সেইটো তাতে যাম, আমি দেখাই আছোঁ। ভিতৰত আৰু মানুহ আছে, বহুত মানুহ। এইবাৰ অংশুমান নাই, অকলে কৰি আছোঁ, কেমেৰা ধৰি আছে। আপোনালোকক ধুনীয়া ভিডিঅ' দেখাই আছোঁ। মানে মেলা হৈছে, আৰু এইফালে মানুহবোৰ পৰা দেখাই দিব ভৰি পিছফালে কিমান আছে মানুহ। আৰু এয়া হৈছে আপোনাৰ গোপাল মন্দিৰৰ ভিতৰৰ ভাগ। সকলোৱে চাকি বন্তি জ্বলাই আছে, আৰু ইয়াৰ পৰা চাকি মানে আইডিয়াখোৰ জ্বলাই আৰু চাকি তাকি দিয়া হৈ গ'ল, চব চাকি দিয়া কাম চাম শেষ হৈ গ'ল। এতিয়া আপোনালোকক মেলা প্লাছ কি কি আহিছে চব দেখাই আছোঁ। ইয়াৰ পিছফালে এইটো ধুনীয়া পুখুৰী এটা আছে। পুখুৰীটোৰ কাহিনীটো কি মই অলপ দেৰিকৈ ক'ম আপোনালোকক, ভিডিঅ'টো শেষত কৈ আছোঁ। কিন্তু এতিয়া আপোনালোকক মই এতিয়া ভিডিঅ'ত দেখাই আছোঁ কি কি আছে বলক। আৰু এয়া চাব পাৰে মেলা, আৰু মই জুম কৰি দেখাই আছোঁ আপোনালোকক। এই তাত মানে চাকি লৈ মানে ৰাতিলৈ থাকে আৰু মানুহ মানে তাত দেৰি ৰৈ। ইয়াত তেনেদৰে মানুহে পূৰা চাকি লৈ ৰখি থাকে ৰাতি, মানে পূৰা ওৰা ৰাতি যেতিয়ালৈ গোপাল নাহে তেতিয়ালৈ মানে ৰখি থাকে, গোপাল আলৈ ৰখি থাকে মানে। আৰু এইটো মানে গোপালক মানে সেইটোত আমি চাকি দিছোঁ মন্দিৰ, তাৰ পৰা মানে ইয়ালৈ লৈ অহা হয়, মানে ইয়াত স্থাপন কৰা হয় ৰাতি। আৰু চাব পাৰে কিমান মানুহ আছে ইয়াত, মানে আৰিয়াখলক মানে ৰখি থাকে। আৰু এতিয়া আপোনালোকক মই মানে একদম ভালকৈ একদম শেষৰ পৰা ষ্টাৰ্টিঙৰ পৰা শেষলৈ পূৰা একদম ভালকৈ দেখাই আছোঁ। মানে একদম শেষ কৰি দিওঁ এতিয়া আৰু আৰম্ভ কৰোঁ, মানে একদম পূৰা ফাৰ্ষ্টৰ পৰাই লাষ্টলৈ গোটেইখিনি দেখাই আছোঁ, ক'ৰ পৰা আৰম্ভ হৈছে ক'ত শেষ হৈছে। আৰু ইয়াৰ পৰা হৈছে আপোনাৰ পূজাৰ মানে সভাখনৰ আৰম্ভণি। আৰু ইয়াৰ পৰা এতিয়া মই আপোনালোকক ইয়াৰে ভিউবোৰ দেখাইছোঁ। বহুত মানুহ
আৰু অলপমান পিছতে আপোনাৰ গোপালৰ যোনটো যাত্ৰা সেইটো আৰম্ভ হ'ব সেইটো আপোনাক অলপ পিছত দেখাই আছোঁ এই ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক বহুত মানুহ আৰু বা দেখাই আছোঁ ৰ'ব আপোনাৰ গোপাল আনোতে আৰু চাগে 1 ঘণ্টামান আছে 10টামান বাজিব বুলি কৈছে আমি মানে ইমান টাইমত নাথাকোঁ যিহেতু বেলেগৰ লগত বহুত মানুহ ল'ৰা আহিছে সেইকাৰণে যাব লাগিব সোনকালে কিন্তু যদি মোৰ তাত কাৰোবাৰ ভিডিঅ' আছে গোপাল নিয়া তো নেক্সট ভিডিঅ'টো আপোনালোকে গোপাল অনা ভিডিঅ' দেখা হ'ব আৰু ভিডিঅ'টো চাগে অঞ্চলতে ঠিক কৰি দিম গাইজ পুৰা ধুনীয়া পথাৰৰ মাজে মাজে মই যাই আছোঁ অঞ্চলহঁতৰ মামাহঁতৰ ঘৰত যিহেতু আজি সিহঁতৰ মনসা পূজাখন আছে কালিৰ ভিডিঅ'টো মানে এতিয়া শেষ কৰিব ওলাইছোঁ অলপমান কামো আছিল তাকো একবাৰ দেখাই দিওঁ ভিডিঅ'টো সেইখন ভিডিঅ'টো শেষ আৰু শেষ কৰিম আৰু স্কিপ আমাৰ অঞ্চল কি গেটাপত একদম মানে আজি মনসা পূজা না মৰা অলপ দেৰি হৈ গ'ল দেৰি হ'ল সেইকাৰণে আচলতে আপোনালোকক ইটো ভিডিঅ'টো দেখাই দিম ৰ'ব ইটো ভিডিঅ'তে পূজাখন দেখাই আছোঁ অলপ পিছত চাব পাৰোঁ ফুল আনিব যাই আছোঁ কেনেকুৱা পূজা কেনেকুৱা গ'ল এই বঢ়িয়া ধুনীয়া পূজা পূজাত ভালে গ'ল পূজাখন এতিয়া আপোনালোকক মই ফুল ল'ব আহিছোঁ ৰ'ব ফুল ল'ব যাই আছোঁ এতিয়া আপোনালোকক তাৰপিছত দেখাই আছোঁ পূজা আৰু ইয়াত এনেদৰে মনসা পূজা চলি আছে বলি দিয়াটো অলপ আগত শেষ হৈ গৈছে মোৰ হাত অলপ দেৰি হ'ল হাই গাইজ আৰু মানে ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ আৰু ভিডিঅ' ফাৰ্ষ্টতো আছিলোঁ আৰু ভিডিঅ'ৰ এণ্ডিঙত মানে মই থাকিলোঁ মানে মাজৰ সময়খিনিত নাই যিহেতু পূজা আছিল তো এতিয়া পূজাও শেষ হ'ল আৰু পূজাখিনি আপোনালোক দেখালোঁ কৰিলোঁ অলপমান আৰু কি বুলি কয় বিয়াৰ ভিডিঅ' পাব আৰু বিয়া মানে আহি আছে আৰু মামাকৰ ল'ৰা বিয়া আহি আছে সেই ভিডিঅ' থাকিম আৰু নতুন নতুন ঠাইতো চাই থাকিম তো তেতিয়ালৈ ভিডিঅ'টো কেনে লাগিলে ক'ব আৰু যদি ভাল লাগিলে ঠাই তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ঠাইটো চাই লওক ধুনীয়া ঠাইটো পুখুৰী পাৰে এইটো পুখুৰী এইটো ইফালে সূৰ্য অস্ত যাব হৈছে যাৱাৰ গাইজ বাই 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 লগ পাম